আমাৰ গাঁৱৰ বিহুখন বুলি ক'লে সকলোৰে একদম মন উগুল থগুল বিয়া পাতাৰ দৰে। এয়া সন্ধিয়া ভাগিনক নাচিবলৈ বুলি ৰেডি কৰি দি ওচৰৰ ভণ্টিকেইজনীক ৰেডি কৰা হোৱাৰ পিছত ময়ো নিজে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু বিহু প্ৰগ্ৰাম হৈ থকা জাগালৈ বুলি যাবলৈ ওলালোঁ। আমি আহি পাওঁ মানে অলৰেডি সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গৈছিলে আৰু ওচৰৰে ভণ্টি এজনী বহুত ধুনীয়াকৈ বিহু নাচে, তাইও বিহু পৰিৱেশন কৰিছিলে। তাৰ পাছত আমি বন্তি প্ৰজ্বলন কৰিলোঁ। বন্তি প্ৰজ্বলন কৰাৰ পিছতে আমন্ত্ৰণ কৰি অনা অতিথি মানে আজিৰ ছিংগাৰজনেও গান আৰম্ভ কৰি দিলে। তাকে চাই বহি আছিলোঁ, ভাবিলোঁ বহিনো কিমান থাকিম, বহি বহি বিহু চাইটো ভাল নালাগে, সেয়েহে একদম উঠি যাই ডান্স আৰম্ভ কৰিলোঁ। আৰুনো কিমান কৈ থাকিম, আপোনালোকে ডান্সকে চাই লওক। আৰু শেষত দাদাৰ গীতেদি অনুষ্ঠানটো সমাপ্ত কৰা হ'ল। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।